নমস্কাৰ বন্ধু বান্ধৱীসকল, সীমান্ত ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া মুখ ধুই এতিয়া ধুনীয়াকৈ বহিছোঁ। বহি পেলাই পানী খাইছোঁ। পানীটো খাই লৈছোঁ। তাৰপিছত আছে মোৰ প্ৰসাদটো খাই লওঁ। খাই লোৱাৰ পিছত তাৰপিছত দেখাই আছোঁ মই আজি ভাত নিজে কেনেকৈ বনাই খাওঁ, কি আইটেম দি ভাত খাম আজি মই তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। চাই থাকিব ভিডিঅ'টো। প্ৰসাদটো খাই লওঁ। তাৰপিছত আপোনাক ভাতটো কেনেকৈ বনাম, ভাতটো মানে কেনেকৈ বনাই খাম আজি, কি আইটেম আছে সেইটো আপোনালোকক দেখাই আছোঁ। নামঘৰৰ পৰা আনি থৈছিলে। এতিয়া পহিলাতে চাউলটো ধুই লওঁগৈ। ভাতটো বনাবতো লাগিবই, খাবতো লাগিবই। ঠিক আছে, চাই থাকক আপোনালোকে ভিডিঅ'টো। চাউলটো উলিয়াই লওঁ। হৈ যাব, আজি অকলেহে খাম। এইকেইটা বেছিয়ে হৈছে, হৈ যাব। এইকেইটাই হৈ যাব। তাত ধুই কুকাৰত লৈ দিলোঁ। ভাতটো বনাব চবেইতো জানে। কুকাৰটো এতিয়া থৈ পানীটো আৰু ডাইৰেক্ট ইয়াতে দি দিওঁ। পানীটো একদম নদী পৰা দিব লাগিব। চাউল জোখাই পানীটো জাষ্ট দি দিব লাগিব। নাও পানী ডাইৰেক্ট দি দিছোঁ ওপৰৰ পৰা। তাৰপিছত হৈ গ'ল। পানীটো বেছি হ'ব নি? সোনকালে নবনোৱা নহয় ভাতটো, তেতিয়াহে পটককৈ। এইটো ধুই আনি থৈছোঁহি। এইটো বনাম ফ্ৰাই কৰি চব্জিৰ লগত দিম। তো এটা মানুহৰ কাৰণে যথেষ্ট। 4জনী কাৱৈ মাছ, এটা গৰৈ। ডাঙৰকৈ বহুত ডাঙৰ। এইটো মাছটো এইফালে আছে পিঁয়াজ, ৰচুন, এইফালে ধনিয়া পাত আছে, জলকীয়া আছে, ধুনীয়াকৈ হৈ যাব। এইফালে আছে কলডিল আৰু আলু কাটি থোৱা আছে, ধুনীয়াকৈ মিহিকৈ কাটি থোৱা আছে। এতিয়া জাষ্ট এইফালে কেৰাহী পাতি লৈ জুইটো অলপ বহাই দিব লাগিব। তেল দিব লাগিব। আজি তেলটো কম আছে।
এইকণ তেলে হৈ যাব। বেছিয়ে লাগে ইয়াতকৈ তেল। ফ্ৰাই কৰিলেও ন, ফ্ৰাই কৰাৰ পিছত ভজা। এই 3টা আইটেম আছে যি, এই 3টা বনাই ধুনীয়াকৈ খাম। তেলটো দি দিওঁ। বাছ, তেলটো কম হৈছে, তেল নাই আজি। ঠিক আছে, জাগিব। চাই থাকক ভিডিঅ'টো। চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। মই মানে মানুহ নথকা দিনটোত এনেকেই মানে নিজেই বনাই খাই মেলি দোকান যাব লাগে। হালধি খাব। পিঁয়াজটো অলৰেডি পকিছে। এতিয়াতো অলপ চব্জি দিব লাগিব। চব্জি দিয়াৰ পিছত তাৰ ওপৰত ফ্ৰাই মাছটো দি দিয়া হ'ব। কমেণ্ট কৰি জনাবচোন কোনে কোনে নিজে বনাই খাই টেষ্ট পায় নে বেলেগে বনাই দিয়া খাই টেষ্ট পায়। মইতো নিজে বনাই দিয়া খাইহে বেছি টেষ্ট পাওঁ। ভিডিঅ'টো বৰ ভালকৈ বনাব নাজানো, হ'লেওতো ট্ৰাই কৰিছোঁ অলপ দেখাবৰ কাৰণে। চাব ভিডিঅ'টো, চাই থাকক। প্ৰায় ভাল ফাইনেলি ভাত আৰু চব্জি হৈ গৈছে। এইটো ভাত, এইটো ভোট জলকীয়া চাটনি, এইটো নিমখ, এইটো মাছ ফ্ৰাই। এইটো টেষ্ট কৰি চাব লাগে কেনেকুৱা হৈছে, মজা। এতিয়া আৰম্ভ কৰি ৰাইচ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। নিজে বনাই খোৱা, ভাত আৰু চব্জি নিজে বনাই খোৱা, টেষ্ট মজাই বেলেগ।
ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।